तामुलपुर जिल्लानि तामुलपुर महकुमा आबाद बिफाननि मावख'आव दिनै हादरारि आदार रैखाथि बिथांखिनि सिङाव सायख'जानाय आबादारिफोरनि गेजेराव पावार टिलार राननानै होदों। आबादारिफोरनि आबाद दिहुनथायखौ 2 गुन बांहोनायनि थांखि हादरारि आदार रैखाथि बिथांखिनि सिङाव बिसिसि आबादारिफोरनि थाखाय जर'खायै होनाय पावार टिलारफोरखौ खान्थि बादियै राननानै होयो। बिटिआरनि आबाद बिफाननि मावफुं सोद्रोमा घन'स दासआ मख'जाथावदि तामुलपुरनि गासै सा 49 सायख'जानाय आबादारिफोरनो बे पावार टिलारखौ होनाय जादों। बिनि सिगाङाव 9 मार्चआव आबादारिफोरनो पावार टिलार राननायखौ बेखेवनानै होदोंमोन तामुलपुर बियाबनि एमएलए जलेन दैमारि बिथाङा। दिनैनि बे हाबाफारियाव नुजाथियो बिटिसिनि इएम धर्मनारायण दास एमसिएलए हेमन्त कुमार राभाजों लोगोसे तामुलपुर महकुमा आबाद मावख'नि मावख'गिरि साख्रि आवलाफोरा। সকলো আজি তামোলপুৰ কৃষি বিভাগৰ কাৰ্যালয়ত আজি যিকেইখন আমি পাৱাৰ টিলাৰ ডিষ্ট্ৰিবিউট কৰিছোঁ আমাৰ NFSMৰ পৰা, গতিকে সকলো কৃষকসকলক আগন্তুক যে তেওঁলোকে ভালধৰণে খেতি কৰিব পাৰে, খেতিডৰা যেন 3বাৰকৈ খেতি কৰি তেওঁলোকে নিজৰ ল'ৰা ছোৱালীৰ লগতে শিক্ষাৰ লগতে মেডিকেললৈকে যি সহায় কৰাৰ কাৰণে আমি চেষ্টা এটা কৰিছোঁ। গতিকে কৃষকসকলে যে নিজে আগ্ৰহী ওলাই আহিছে আৰু সেই মৰ্মে প্ৰত্যেকজন ব্যক্তি আমাৰ বিটিআৰৰ পৰা প্ৰমোদবোৰৰ নেতৃত্বত আজি আমি এইবিলাক পাৱাৰ টিলাৰৰ লগতে ৰেপাৰৰ লগতে আমি ফাৰ্ম মেচিনাৰী বেংকৰ পৰা আৰম্ভ কৰি সকলো বস্তু দিয়া আৰম্ভ কৰিছোঁ। সকলো ৰাইজৰ আগ্ৰহ থাকিব লাগিব, আগ্ৰহ হ'ব লাগিব, তেতিয়া আমি নিশ্চয় আগবাঢ়ি যাব পাৰিম, বিটিআৰখন পৰিৱৰ্তন কৰিব পাৰিম। আগন্তুক যেন আমাৰ যেন কোনো ক্ষতি নহয়, সকলো ৰাইজৰ যেন ফল লাভ হয় সেইটো মই কামনা কৰিছোঁ। আৰু লগতে যিবিলাক টেইলৰ এতিয়ালৈকে পাৱাৰ টিলাৰ যিবিলাক পোৱা নাই তেওঁলোকে নিশ্চয় ইয়াতে পাব। আকৌ আমাৰ কেইখনমান গাড়ী ৰৈছে নিব পৰা নাই, আকৌ এখন তেওঁলোকে চিলেকশ্যন কমিটি বনাই পেলাই সেইখিনি প্ৰচাৰ কৰি দিব। তাৰ লগতে আমাৰ এতিয়া আকৌ NFSৰ পৰা আকৌ আহি আছে মোটামুটি 36খন আমাৰ আহিব, তাৰ ভিতৰতো আৰু ইয়াতে ট্ৰেক্টৰ পাব। আৰু সকলো বেনিফিচিয়াৰী কাৰোবাক যদি লাগাৰ যদি এতিয়া প্ৰয়োজন আছে তেওঁলোকে আহি ইতিমধ্যে এপ্লিকেণ্ট কৰি থ'লে নিশ্চয় তেওঁলোকে চিলেকশ্যন দ্বাৰা তেওঁলোকে পাব। আৰু যদি এইবিলাক যদি এতিয়া আমাৰ লোৱা নহয়, আমি যদি প্ৰাইভেট কিনিব যাওঁ আমাৰ গৰীব মানুহে কিনিব নোৱাৰে। যদি ছাবচিডিত যদি আমি এখন গাড়ী পাইছোঁ লোৱাটো আমি বাঞ্ছনীয় বুলি ভাবোঁ। যাৰ নেকি খেতিডৰা আছে তেওঁলোকে লওক, তাৰ লগতে যিমানখিনি আমাৰ হেৰি আছে আমাৰ ফেমিলিবিলাকৰ ৰেজিষ্ট্ৰেশ্যন আছে, মহিলাসকলৰ FTO আছে আৰু তাৰ লগতে আপোনাৰ NGO আছে, ঠিক তেনেকুৱা ব্যক্তিবিলাকো আমি দি আছোঁ। গতিকে তেওঁলোকে নিব পাৰিব, অসুবিধা নাই। কিন্তু খেতি লাগিব, তাৰলৈ মই সকলো খেতিয়কসকলক আহ্বান জনাইছোঁ যেন যিবাৰ আমি খেতিৰ কাৰণে শস্য দিব বিচাৰিছোঁ সেইবিলাক আগতীয়াকৈ আহিব। 10 বিঘাকৈ যিবিলাকে খেতি কৰিব তেওঁলোকক আমি এডিঅ'সকলক আমি সকলো কথাখিনি অভিযোজন ক'ম, তেওঁলোকক দিয়ক। তাৰ লগত খেতি আমাৰ প্ৰদৰ্শন দেখাব লাগিব, তাৰ লগতে আমি পুৰস্কাৰৰ ব্যৱস্থা আমি কৰিম, সেই মৰ্মে পুৰস্কাৰ পাব। আৰু লগতে আগন্তুক যদি খেতিয়কসকলে আগবাঢ়ি আহে নিশ্চিতভাৱে মই আৰু আগন্তুক তেওঁলোকক সঠিক ৰূপত সহায় কৰাৰ চেষ্টা এটা কৰিম। तामुलपुरनिफ्राय दीपक कुमार पाठकनि रिपर्ट, समनि रादाब।